Hello, lovely peoples. Myself, Amlanjit Kaushik. বহুত ষ্টুডেণ্টছ একচুৱেলি কৰি থাকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত কি কোৰ্চ কৰিলে তেওঁলোকৰ কাৰণে বেটাৰ হয়, ঠিক আছে। তো NBC স্কিল ডেভেলপমেণ্টে লৈ আনিছে 100% জব অৰিয়েণ্টেড কোৰ্চ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এটা কথা কৈ লওঁ, যদি তোমালোকে ফাৰ্ষ্ট টাইম আহিছে ভিডিঅ'টো চাবলৈ বা এই চেনেলটোলৈ, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা, ঠিক আছে। তো ষ্টাৰ্ট কৰোঁ। তো NBC স্কিল ডেভেলপমেণ্ট এটা নেশ্যনেল বেছ অৰ্গেনাইজেশ্যন হয়। তেওঁলোকৰ যোনখন চাৰ্টিফিকেশ্যন সেইখন অল অভাৰ ইণ্ডিয়া এপ্ৰুভড হয় আৰু 100% জব এছিষ্টেণ্ট দিয়ে তেওঁলোকে, তেওঁলোকৰ জব পৰ্টেল আছে নিজৰ, ঠিক আছে। তো বাকী আৰু যদি তোমালোকে এটা প্ৰভিজনেল চাৰ্টিফিকেট বিচাৰিছা, তেতিয়াহ'লে 2 months ক্লাছ কৰাৰ পিছত তোমালোকে প্ৰভিজনেল চাৰ্টিফিকেটখন পাবা, যোনখন ইউজ কৰি গভৰ্ণমেণ্ট বা প্ৰাইভেট ছেক্টৰত তোমালোকে এপ্লাই কৰিব পাৰিবা, জব এপ্লাই কৰিব পাৰিবা। বাকী ষ্টাৰ্ট কৰোঁ তোমালোকক যোনটো কোৰ্চ কণ্টেণ্টছ হয় সেইখিনিৰ ওপৰত কথা পাতোঁ, ঠিক আছে। তো একচুৱেলি DCA এডভান্স তোমালোকে দেখিছে লিখা আছে। তো DCA এডভান্স এটা অফিচ পেকেজ হয় 6 monthৰ, আৰু টেলি ERP9 উইথ GST যোনটো অবভিয়াছলি এইটো অফিচ পেকেজ হয়, কিন্তু এইটো এটা একাউণ্টছ পেকেজ হয়, ঠিক আছে। তো হোল কম্বো পেক এটা দিছে যোনটো ফুল্লি অফিচ পেকেজ হয়, ঠিক আছে। তো একচুৱেলি আৰু তোমালোকে কি কি পাবা ইয়াত NBCত কৰিলে, ঠিক আছে। তো সেইটোৰ ওপৰত ডিছকাশ্যন কৰোঁ। তো একচুৱেলি তোমালোকে ইয়াত পাবা ফ্ৰী ছাপোৰ্ট পাবা, দুটা ফ্ৰী ছাপোৰ্ট পাবা, এটা হ'ল অফলাইন, এটা অনলাইন। অফলাইনৰ কথাটো কৈ লওঁ, অফলাইন একচুৱেলি যোনটো ষ্টুডেণ্টছ চেণ্টাৰত গৈ পেলাই ক্লাছেছখিনি কৰে সেইটো হ'ল অফলাইন ছাপোৰ্ট। অবভিয়াছলি বহুত চেণ্টাৰে সেইটো ছাপোৰ্ট দিয়ে, কিন্তু অনলাইন ছাপোৰ্ট যোনটো হয় সেইটো তোমাৰ থ্ৰু মোবাইল বা কম্পিউটাৰ ইউজ কৰি পেলাই তোমালোকে ক্লাছেছখিনি কৰিব পাৰিবা, যদি মিছ কৰিছা তোমালোকে ক্লাছ, ঠিক আছে। তো সেইটো ছাপোৰ্ট আন কোনো চেণ্টাৰে দিব নোৱাৰে, ঠিক আছে। আৰু তো প্ৰাইজৰ কথা ক'লে এই কোৰ্চ ফিজটো হ'ল তোমাৰ 11,000 rupees হয়, বাট এতিয়া বৰ্তমান অফাৰ পিৰিয়ড চলি থকাৰ কাৰণে 6,499 rupeesত তোমালোকে কোৰ্চটো কমপ্লিট কৰিব পাৰিবা, আৰু ছেভ কৰিব পাৰিবা তোমালোকে 4,501 rupees, ঠিক আছে। হোৱাই NBCত চাই ল'ব পাৰিবা তোমালোকে একচুৱেলি কিয় NBC কৰিব লাগে, ইয়াত লিখা আছে, আৰু ফোন নম্বৰ মোৰ দিয়া আছে। তো যদি কিবা কুৱেৰিজ থাকে মোক ফোন কৰিব পাৰিবা, নহ'লে তোমালোকে কমেণ্ট কৰিব পাৰিবা।